কৃষ্ণ কৃষ্ণ বাপ বান্ধৱ আতয়াই মাতৃসকল বন্ধু বান্ধৱীসকল নমস্কাৰ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ তৃতীয় স্কন্ধ কপিলৰ দ্বাৰা কালৰ প্ৰভাৱ বৰ্ণন এই সুন্দৰ পাঠটিৰ কীৰ্তন কৰিবলৈ লৈছোঁ। কপিল ভগৱন্ত কৰ্দম মুনি আৰু দেৱহতীৰ পুত্ৰ। এই কপিল ভগৱন্তই নিজৰ মাতৃ দেৱহতীক কালৰ প্ৰভাৱৰ বিষয়ে কৈ আছে। কাল সময়ৰ প্ৰভাৱ, সময়ৰ বিক্ৰম। আজি যদি আমি শিশু আছিলোঁ, কাইলৈ যুৱক হ'লোঁ, তাৰপিছত প্ৰৌঢ়কাল আহিল, তাৰপিছতে জৰা আহিলে, বৃদ্ধকাল আহিল। বৃদ্ধকালৰ পিছতে আমাৰ দেহটো আৰু নাথাকে, শেষ হৈ যায়, মৃত্যুমুখত পৰিবলগীয়া হয়। সেইটো হ'ল কালৰ বিক্ৰম। কোনোবা ধনৱন্ত মানুহ কালৰ সোঁতত এদিন দুখীয়া হৈ যায়। কোনোবা সুন্দৰ শৰীৰৰ সৌষ্ঠৱ শৰীৰ, পৰাক্ৰমী শৰীৰ এটা কালৰ সোঁতত কেতিয়াবা খুব ৰোগীয়া হৈ যায়। সেইটো হ'ল কালৰ বিক্ৰম। এতিয়া আমি গোটেই জীৱনটোত কি কৰোঁ? ডেকা সময়ত আমাৰ খুব এটা ভাল মন থাকে, শৰীৰটোত বল থাকে, গতিকে আমি পুত্ৰ পৰিয়াল পোহপাল দিওঁতেই মগ্ন হৈ থাকোঁ। ভাল কৰ্ম কৰিয়েই হওক, বেয়া কৰ্ম কৰিয়েই হওক, আমি পুত্ৰ পৰিয়াল পোহপাল দিওঁতে আমি মগ্ন থাকোঁ। আমি ঈশ্বৰৰ নাম ল'বলৈ পাহৰি যাওঁ। শৰীৰটো যে অস্থায়ী, ধন ধান যে অস্থায়ী, সেই কথা পাহৰি যাওঁ। কিন্তু শৰীৰটোক আৰু ধন ধানবিলাককে প্ৰাধান্য দিওঁ। ঈশ্বৰৰ সেই জীৱাত্মাটো যে আমাৰ ভিতৰত আছে, ঈশ্বৰৰ অংশ বা ঈশ্বৰৰ কথা আমি কেতিয়াও নাভাবোঁ। ঈশ্বৰ যে শাশ্বত হয়, সনাতন হয়, সদায় নিত্য থকা সেই ঈশ্বৰৰ অংশ আত্মাটো, সেই কথাটো আমি স্মৰণ নকৰোঁ বা ইচ্ছাকৃতভাৱেই হেলাতেই আমি তেওঁৰ নাম নলওঁ, ঈশ্বৰৰ নাম নলওঁ, নহ'লে আমি নাজানো। সেই কথাটোকে কৈছে, যেতিয়া লাহে লাহে আমি বৃদ্ধ হৈ যাওঁ, তেতিয়া আমাৰ কি অৱস্থা হয়। ডেকা দিনততো আমি সকলো কৰ্ম কৰি পেলাই ঘৰ গৃহস্থলীখন খুব সুন্দৰ কৰিব পাৰোঁ, কিন্তু এটা সময়ত আমি বুঢ়া হৈ যাওঁ। সেইটো সময়ত আমাৰ কি অৱস্থা হয় শুনো আহক। যেবে দেখে আপোনাৰ অৰ্থ ভয় লক্ষ্যয়, পৰৰ ধনক তেবে মনত বাঞ্ছয়। এহিমতে যুৱকাল বিফলে গুৱাই, পাছে আহি তাক বৃদ্ধ কালে লগ পায়। পোহপাল দিওঁতে দিওঁতে পুত্ৰ পৰিয়াল পোহপাল দিওঁতে দিওঁতে ধন শেষ হৈ যায় কেতিয়াবা কালৰ সোঁতত, আৰু তেতিয়া আমি পৰৰ ধনলৈ চকু দিওঁ। যদি আমাৰ সকলো ফালৰ পৰা উপাৰ্জনৰ পথ বন্ধ হৈ যায় কিবা কিবি কাৰণত, তেতিয়া আমি অসৎ কাম কৰি হ'লেও পুত্ৰ পৰিয়াল পোহপাল দিওঁতেই ব্যস্ত থাকিবলগীয়া হয়। ঈশ্বৰ বিমুখ হয়, হৰি বিমুখ হয়। ঈশ্বৰৰ নাম আমি কেতিয়াও নলওঁ। ঈশ্বৰৰ ফালে আমি একেবাৰে পিঠি দিও, পাহৰি যাওঁ। তেনেকে কৰোঁতে কৰোঁতে এদিন আমাৰ বৃদ্ধকাল আহি যায়। আকৌ তুম্বক পুখিবাক নোৱাৰে সম্প্ৰতি, নিঃশ্বাস কাঢ়িয়া পৰি থাকয় দুৰ্মতি। ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ। যেতিয়া আমি বৃদ্ধ হৈ যাওঁ, তেতিয়া আগৰ দৰে উপাৰ্জন কৰিব নোৱাৰোঁ, একেবাৰে নোৱাৰা হৈ যাওঁ। তাৰপিছত হুমুনিয়াহ কাঢ়ি, নিশ্বাস কাঢ়ি এটা কোণত পৰি থাকিবলগীয়া হয়। তাৰপিছত আকৌ সেই পুত্ৰ পৰিবাৰৰ লোকে আগৰ দৰে আৰু সন্মান নকৰে, শ্ৰদ্ধা নকৰে। যেতিয়ালৈ আমি উপাৰ্জন কৰিব পাৰোঁ, যেতিয়ালৈ আমাৰ হাতত পইচা থাকে, তেতিয়ালৈহে আমাক শ্ৰদ্ধা কৰে। সেইটো প্ৰকৃতিৰ এই নিয়ম স্বৰূপ চৰিত্ৰ। আৰু যেতিয়া আমাৰ পইচা শেষ হৈ যায়, উপাৰ্জন কৰিব নোৱাৰা হৈ যাওঁ, তেতিয়া আমি হেলাৰ পাত্ৰ হৈ যাওঁ বৃদ্ধ সময়ত। তেতিয়া আমাক আগৰ দৰে আকৌ তেওঁলোকে মৰম নকৰে, অল্প বচনতে আমাক অনুত্তৰ কৰি দিয়ে। আমি যদি কিবা এটা কথা কওঁ ভালৰ বাবে, তেওঁ অমুকটো কৰ তমুকটো কৰ, সিহঁতে জামুৰ খাই উঠে, উঠি ফালে বুঢ়াক আৰু একো ক'ব নিদিয়ে, তই মনে মনে থাক। নপাৰ পুখিবে বুঢ়া, খাইবে মাত্ৰ চাহ।
এভকি কারণে বুঢ়া মৰিৰা নাযাখ এহিমতে খৰ্ববাণী বুলিৰা বিস্তৰ অন্নমুঠি দিয়া বোলে বুঢ়া মৰ মৰ এনেকুৱা ধৰণৰ অৱস্থা তই আজিকালি একো উপাৰ্জন কৰিব নোৱাৰ খালি খাবলৈহে পাৰ খা এইখিনি খা মৰ সোনকালে মৰ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে অন্নমুঠি দিয়াৰ লগতে খুব দুৰ্ব্যৱহাৰ কৰি গালি পাৰি ফেলে খা এইখিনি খা আৰু সোনকালে মৰ তই আমাৰ আৱৰ্জনাহে হৈ আছ এনেকুৱা ধৰণৰ কয় বুঢ়া বলধক যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ হবে সেহিমত কৰে যেতিয়া বলদ বুঢ়া হৈ যায় হালোৱা গৰু বুঢ়া হৈ যায় তেতিয়া আৰু হাল বাব নোৱাৰা হৈ যায় তেতিয়া গৃহস্থ হয় মানে এই বলদ হালৰ প্ৰতি তেওঁলোকৰ মৰম আদৰ কমি যায় ঠিক তেনেধৰণেই পিতৃ মাতৃ বুঢ়া হৈ গ'লে ল'ৰা ছোৱালীহঁতৰ পিতৃ মাতৃৰ ওপৰত আদৰটো কমি যায় কিন্তু হে যেনে কুকুৰ তেনে টাঙোন যদি ডেকা দিনতেই পুত্ৰ পুত্ৰী জন্মৰ পিছতেই যদি ভাল সংস্কাৰ দিব নোৱাৰে তেওঁলোকৰ যদি ভাল সংস্কাৰ নাথাকে আৰু সেই পুত্ৰ পুত্ৰীৰ সন্মুখতে যদি নিজৰ পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিছে তেনেহ'লে নিশ্চয় সেই পিতৃ মাতৃ যেতিয়া বুঢ়া হ'ব তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়েও তেওঁলোকক তেনেধৰণেই ব্যৱহাৰ কৰিব যেনে কুকুৰ তেনে টাঙোন তো সংস্কাৰৰ লগত জড়িত আছে ভাল সংস্কাৰ দি পেলাই যদি ডাঙৰ দীঘল কৰিব পাৰে ল'ৰা ছোৱালীক তেতিয়াহ'লে নিশ্চয় এই বৃদ্ধ অৱস্থাত এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে তথাপি পাপীৰ তাৰ নাহি বিৰকতি নলৱে সাধুৰ সংগ নকৰে ভকতি তো এনেকুৱা ধৰণৰ হৰি বিমুখ লোকৰ তেনেকুৱা ধৰণে অৱস্থা হয় বুলি কৈছে ইমানখিনি যন্ত্ৰণা পোৱাৰ পিছতো তেওঁক পাপী বুলিয়ে কৈছে কাৰণ হৰি বিমুখ লোকক পাপী বুলিয়ে কয় মূৰ্খ বুলি কয় আগতে এৰি অহা লক্ষ লক্ষ জনমত নিশ্চয় তেওঁলোকে এনেধৰণৰ হৰিৰ চিন্তন কৰা নাছিলে সেইকাৰণে পাপী বুলি কৈছে তথাপিও ইমানখিনি শাস্তি পোৱাৰ পিছত যন্ত্ৰণা পোৱাৰ পিছতেও তেওঁৰ মানে সংসাৰৰ প্ৰতি এটা বৈৰাগ্য ভাৱ আহিব লাগে আসক্তি কমি যাব লাগে পুত্ৰ পৰিয়াল নাতি নতিৰ প্ৰতি আসক্তি কমি যাব লাগে আসক্তি কমাই পেলাই সাধুৰ সংগত গৈ শ্ৰৱণ কীৰ্তন কৰিব লাগে কিন্তু যিবিলাক মায়া মোহতে আবৃত হৈ আছে সেইসকলৰ এই ধৰণৰ মতি কেতিয়াও নাহে সাধুৰ সংগত বহি ঈশ্বৰৰে শ্ৰৱণ কীৰ্তন কৰোঁ আমাৰ বুঢ়া যিটো কাল সময় সেইখিনি যাতে সুন্দৰভাৱে আমাৰ ঈশ্বৰ চিন্তনতে গুচি যায় ঈশ্বৰ চিন্তন কৰিলে মনটো শুদ্ধ হ'ব পবিত্ৰ হ'ব সততা আহিব ল'ৰা ছোৱালীয়ে যিমান গালি পাৰিলেও মনত কষ্ট নহ'ব ঈশ্বৰৰ নাম স্মৰণ কৰি কৰিয়ে তেওঁ গতি পাই যাব তথাপিও ইমানখিনি কষ্ট পোৱাৰ পিছতো কিছুমানৰ কি হয় সাধু সংগ কেতিয়াও নলয় ঈশ্বৰৰ নাম কেতিয়াও নলয় আকৌ সেই পুত্ৰ পৰিয়ালৰ মায়াতেই মোহিত হৈ মৰিবলৈ নোখোজে তাৰমানে যিমানেই কষ্ট পাওক মুঠতে জীয়াব খোজে অমৰ হ'ব খোজে ঈশ্বৰৰ নাম কেতিয়াও নলয় অজৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল মাথাৰ পকিল চুল দখন সৰিল মন্দ ভৈল অগ্নি অন্ন পানো নাযায় ক্ষয় গৃহে পৰি থাকে হাতী বাক নপাৰয় এনেধৰণে গৈ গৈ একেবাৰে যেতিয়া বুঢ়া হৈ যায় চুলিটো পোকেই চুলিবিলাকো পকি পকি সৰি গ'ল দাঁত সৰি গ'ল মানে ছাল সুতৰা সুতৰ পৰি গ'ল তাৰপিছত এতিয়া ভাত হজম নহয় জঠৰ অগ্নি যিটো সেয়া উত্তাপটো কমি গ'ল ম্লান পৰি গ'ল কিবা এটা খালেও হজম নহয় এনেকুৱা ধৰণৰ হৈ গ'ল আৰু গৃহতে পৰি থাকে খোজকাঢ়িবও নোৱাৰে তথাপিও ঈশ্বৰৰ নাম তেওঁৰ মনত অহা নাই বায়ুৰ বেগত দুই চক্ষু ফুৰাব নাহি কয় বল কফে কণ্ঠ কথা কয় পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ শব্দৰ কণ্ঠ
সবধ বাজে শুনি ঘূৰ ঘূৰ। চক্ষুও নেদেখা হ'ল, বাত পিত্ত কফে আগৰি ধৰিছে, মাত নোলায়, মাত্ৰ ঘেৰ ঘেৰকে শব্দ হয়। আৰু বিষ্ঠা মূত্ৰ যেনেকৈ শিশুকালত মানে বিচনাতেই আমি শৌচ পেচাব কৰিছিলোঁ, ঠিক তেনেধৰণে বুঢ়া কালতো ঠিক তেনেধৰণে হয়। কিন্তু বুঢ়া কালত তেনেধৰণে হয় যদিও পুত্ৰ পৰিয়াল বা পৰিয়ালৰ লোকসকলে তাৰ মাজত কোনোবা 1% মানুহে হ'ব তেওঁলোকৰ শুশ্ৰূষা কৰা লোক, কিন্তু বাকী 99% তেনেধৰণে তেওঁলোকৰ বিষ্ঠা মূত্ৰ চাফ কৰিব নোৱাৰে, এলাহ কৰে, হেলা কৰে বা এইটো ঘিণ কৰে। তো তেনেধৰণে পৰি থাকে, তথাপিও তেওঁৰ মনত ঈশ্বৰ চিন্তন নাহে, সেইকাৰণে পাপী বুলি কৈছে তেনেকুৱা ধৰণৰ মানুহ। বিষ্ঠা মূত্ৰে শয্যা মাজে পৰিয়া থাকয়, কুয়া পিতৃ কৃষ্ণ চতুৰ ভীতি বেৰহি হবে কুটুম্বে কান্দয়। এতিয়া মৰিবৰ সময়ত তাতে হাগি লয়, তাতে মুতি লয়। মৰিবৰ সময়ত সকলো মানে পুত্ৰ পৰিয়াল মিতিৰ কুটুম আহি মিছাতে কান্দিবলৈ লয়। একেবাৰে বুঢ়া হৈ মৰিলে মানুহৰ দুখটো কমি যায়। আৰু বুঢ়া হৈ মৰিছে যেতিয়া এটা সময়ততো মৰিবই লাগিব, এনেকুৱা ধৰণৰ ভাৱনা এটা আহে। কিন্তু খুব কোমল বয়সতে, ডেকা বয়সতে কাৰোবাৰ যদি মৃত্যু হয় তেতিয়া লোকে বহুত কান্দে। কিন্তু একেবাৰে বুঢ়া হৈ যেতিয়া মৰে তেতিয়াহ'লে নিশ্চয় ইমানখিনি দুখ নাহে। আৰু কি কৰিছে বুলি কৈছে, চাৰিওফালে বেঢ়ি ধৰি কুটুম্বসকলে কান্দিছে এনে মিছাতে। আকৌ পুতেকে কৈছে, কোৱা দেউতা, ধন সম্পত্তি ক'ত ৰাখিছ? LICৰ কাগজ ক'ত আছে? মাটিৰ কাগজ ক'ত আছে? এনেকেহে সোধে। কোৱা পিতৃ কৈত থৈয়া আশা দ্ৰব্য ছয়, কালৰ অধীন হৈয়া উত্তৰে নেদয়। কালৰ অধীন হৈয়া, আগতে যি অকমান কথা ক'ব পাৰিছিলে, কিন্তু বুঢ়া বয়সত একেবাৰে কফ বাত পিত্তে কি কৰিলে, আগুৰি ধৰিলে। যিখিনি অকমান ক'ব পাৰিছিলে আগতে সেই শব্দও নাইকিয়া হ'ল। গতিকে ক'ত ধন আছে, ক'ত LICৰ কাগজ আছে, সেই বুঢ়াই ক'ব নোৱাৰে। তেনেধৰণে চকু মুদিলে। মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ, কুটুম্বক মাত্ৰ পুখি বেকবাৰম্বাৰ। গতিকে সেইজনক দুৰাচাৰ বুলি কৈছে, যিজনে ইমান কষ্টত থাকিও আকৌ জীৱলৈ ইচ্ছা কৰিছে ঈশ্বৰক পিঠি দি ফালে। ই এনেকুৱা ধৰণৰ সংস্কাৰ লৈ ফালে আত্মাটো তেওঁৰ দেহৰ পৰা ওলাই গ'ল। সেই আত্মাটো গৈ আকৌ তেনেকুৱা ধৰণৰ দেহতেই আকৌ উপবিষ্ট হয় এই এনেধৰণে পুত্ৰ পৰিয়াল পোহপাল দিয়াৰ কামত লাগিব, সেইটো জনমতো গৈ তাৰমানে কৰ্মবন্ধনত বান্ধ খাই গ'ল। এই সংস্কাৰটো যদি ভাল নহয় তেনেহ'লে এনেকুৱা ধৰণৰ যদি দুৰাচাৰী সংস্কাৰ হয় তেতিয়াহ'লে আত্মাটোৰ কেতিয়াও মুক্তি নাথাকে। এনেধৰণে কৰ্মবন্ধনত বান্ধ খাই এইটো জনমৰ পিছত সেইটো জনম, সেইটো জনমৰ পিছত সেইটো জনম গৈ এনেধৰণে পুত্ৰ পৰিয়াল মাত্ৰ পোহপাল দিওঁতেই গোটেই লক্ষ লক্ষ জীৱন গুচি যাব। তো এই কথাটোকে কৈছে কালৰ বিক্ৰম, কালৰ সোঁতত কেনেকুৱা ধৰণৰ হয়। আৰু ঈশ্বৰৰ নাম নল'লে, সৎসংগত বহি ঈশ্বৰৰ গুণানুকীৰ্তন বা ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন নকৰিলে, ঈশ্বৰৰ ভকতি নকৰিলে কৰ্মবন্ধনত বান্ধ খাই থাকিবলগীয়া হয়। আৰু ঈশ্বৰৰ যদি ভকতি আহি যায় লাহে লাহে বহু বহু জনমৰ পিছত হ'লেও নিশ্চয় সেই ঈশ্বৰৰ অংশ যিটো আত্মা, সেই আত্মাটো ঈশ্বৰতে আকৌ আশ্ৰয় পাবলৈ সক্ষম হয় বুলি কৈছে কৃষ্ণ। জয় গুৰু শংকৰ।